আজিও মই লাহে লাহে শিকি আছো সদায় নিজতকৈ এখোজ আগুৱাই যাবলৈ। যেতিয়াৰ পৰা বেলেগৰ বাবে কাম কৰিবলৈ এৰিলোঁ, নিজক লৈ এতিয়া কামবোৰ আৰম্ভ কৰিছোঁ। বহুত প্ৰশ্ন মনৰ মাজত আমনি কৰে। ই এনেকুৱা কিয়, সি তেনেকুৱা কিয়? ভালদৰে যেতিয়া কথাবোৰ বুজিলোঁ, তেতিয়াহে বুজিছোঁ আৰে মই তেওঁলোকৰ দৰে ক'ত নহয়। মোৰো এক নিজস্ব এক সুকীয়া পৰিচয় আছে। যি যেনেকুৱা হয় সি তেনেদৰেই বিচাৰি পায় মোৰ মাজত। সেইবাবে কিছুমানৰ বাবে মই ভাল আৰু কিছুমানৰ বাবে বেয়া। কিন্তু মই সঁচাই ভাল বা বেয়া হয় নেকি? নে এইবোৰ তেওঁলোকৰ ধাৰণা? জীৱনত বহুবোৰ সম্পৰ্ক গঢ় লৈ উঠিছিল মোৰ লগত। কিছুমানে মোক আগতকৈ বহুত ভাল কৰি তুলিছিল, মোৰ মাজত থকা ভাল গুণবোৰ জগাই তুলিছিল। আৰু কিছুমান এনেকুৱাও আছিল যে মোৰ বিষাদবোৰ, মোৰ দুখবোৰ আৰু বেছি কৰি তুলিছিল। তেতিয়া মোৰ অলপ দুখ লাগিছিল বাৰু। কিন্তু যেতিয়া কথাবোৰ গুৰুত্বভাৱে দেখিলোঁ আৰু বুজিলোঁ, আচলতে জীৱনটো জীয়াই থাকিবলৈ মোক তেওঁলোকেই শিকালে ভালদৰে। সকলো একে নহয় কেতিয়াও, এয়াতো তেওঁলোকে শিকালে মোক। সকলোৰে দৰে সময়বোৰ একে নহয় কেতিয়াও। যেতিয়াৰ পৰা এই সকলোবোৰ কথা বুজিব পাৰিলোঁ, সঁচাই তেতিয়াৰ পৰা মই অধিক সুখেৰে থাকিবলৈ শিকিলোঁ। প্ৰথমে যেতিয়া দুখ লাগিছিল, দিশহাৰা হৈ ঘূৰি ফুৰিছিলোঁ। কাক কওঁ মোৰ মনৰ কথা? কোনে বুজিব নোৱাৰিছিল। যিয়ে আঁতৰাই নিব পাৰে মোৰ মনৰ মাজত থকা সকলো দুখ। যেতিয়াৰ পৰা নিজক লৈ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, কাকো সলনি কৰিবলৈ সম্ভৱ নহয় বুজিব পাৰিলোঁ তেতিয়াহে। জীৱনৰ লগত মোৰ এক এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছে। জীৱনে দিয়া দুখ কষ্টবোৰ সমাধান কৰিবলৈ শিকিছোঁ লাহে লাহে। সেইসকল ব্যক্তি যিয়ে নেকি বেলেগক দুখ দিব বিচাৰে, তেওঁলোকৰ পৰা এতিয়া মই আঁতৰত থাকিবলৈ আৰম্ভ কৰিছোঁ। তথাপিও যদি কেতিয়াবা তেনেকুৱা ব্যক্তি ওচৰত পাওঁ, বেচেৰা মোতকৈ তলত আছে আজি সি। তাৰ হাতৰ তলত নচাব বিচাৰিলেও আজি সি অসহায়। লাহে লাহে এনেকুৱা ব্যক্তিসকলৰ পৰা আঁতৰি থাকিবলৈ শিকিছোঁ মই। সদায় নিজতকৈ এখোজ আগুৱাইছোঁ। বেলেগৰ বিষয়ে নাজানো, কিন্তু নিজক লৈ আজি সুখী আছোঁ মই।